हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे सकलोके मोर चेनेलर आन एटा ब्लगले पुनरबार स्वागतम जनाइছোঁ कोनोबाई यदि मोर भिडिओ प्रथमबार चाइছে तेनेहले नमस्कार मैं जेरिफा गगৈ आपनालोके मोर चेनेलत भिजिट करिब पारे आरो मोर भिडिओसबोर चेक करिब पारे यदि ভাল লাগে तेनेहले सबस्क्राइब কৰিবলৈ नापाहरिब सो আজি হল বহাগৰ 2 নম্বৰটো दिन ভাবিছোঁ আপোনালোকৰ লগত ব্লগ শ্বেয়াৰ কৰোঁ আজি দিনটো কি কৰোঁ কেনেকৈ পাৰ কৰোঁ আৰু গৰু বিহু আৰু মানুহ বিহুৰ ব্লগ মই শ্বেয়াৰ কৰি থৈছোঁ আপোনালোকে গৈ চাবগৈ যদিহে এতিয়ালৈ চোৱা নাই তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া বাজিছে 9:30 আৰু মই ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু আজি প্ৰথম পুস্কিকে দেখাইছোঁ দেই ব্লগত যিসকলে চিনি নাপায় কৈ দিছোঁ তাই মোৰ ভণ্টি হয় মোৰ খুৰা আৰু খুৰীৰ ছোৱালী আৰু এতিয়া এইফালে তাইৰ লগৰবিলাকো আহি গ'ল আজি আমাৰ ঘৰৰ পৰা জেং বিহু আৰম্ভ কৰিছে ভাবিছোঁ আপোনালোককো অলপ দেখাই দিওঁ সম্পূৰ্ণটো দেখাব নোৱাৰোঁ হ'লেও অলপ দেখাম আপোনালোকে জনাব দেই তাহাঁত কেইজনীৰ নাচ আপোনালোকৰ কেনেকুৱা লাগিছে পাৰিছে নে নোৱাৰিছে চ' বলক বিহু চাওঁ No, মাজলে গছ Ada bijan yang aman. ওই পটি আৰু তই নাচকে নেকি এখন 55 টকা দিছিল নহব কথা বাকি 200 টকা লাগিব আছে আশীৰ্বাদ দিয়া ভাল গনে আমাৰ ভালে কিছু থাকি গলে
এইফালে আমাৰ এতিয়া নাচনীকেইজনী যাব ওলালে দেই আৰু তাৰে 2-3 ঘণ্টামান পিছত মানে প্ৰায় 2টামান বাজিছিলে তেতিয়া আমাৰ ঘৰলৈ আহিলে বিহু খাবলৈ বুলি বৰ্তা আৰু বৰ্তাহঁতৰ ছোৱালী দুজনী। বৰ্তা মানে আমাৰ দেউতাৰ এনাইকৰ ঘৰৰ দেউতাৰ মামাৰ ল'ৰা। A few moments later. এইটো কাৰ ঘৰ জনাব? কেনে গম পাব? তুমি কৈ দিয়া কাৰ ঘৰ? এইটো হৈছে আমাৰ মামাই ঘৰ। হয়, সঁচা কথাটো কোৱা। সঁচা এইটো আমাৰ পিতল মামা ঘৰ। এই সঁচা কথা কোৱা। সঁচা কথাই কৈছো। এইটো কেনেকৈ আমাৰ পিতল মাঘৰ? হয়। তো এতিয়া বাজিছে 3:30 মান আৰু আমি আহিলোঁ আমাৰ ওচৰৰে বা এজনীৰ ঘৰত বিহু খাবলৈ। ওচৰৰ মানে আৰু ঘৰৰে আৰু। তো এইফালে দেতা আহিছে, মা আহিছে আৰু ভাইটি, মই, কচু গোটেইকেইজন আহিলোঁ আৰু এইফালে বাহঁতৰ পিছফালৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া আৰু শান্তিময় পৰিৱেশ। আৰু এইফালে বায়ে বনাই আছে জেং পিঠা আমাৰ কাৰণে। কোনে কোনে ভাল পায় খাই পেলাই কমেণ্ট কৰি জনাব দেই। আৰু এয়া জেং পিঠাৰ লগতে তিল পিঠা আৰু তিলৰ লাড়ু আছিলে চাহত। আৰু এতিয়া এইফালে আমাৰ পুচকি বাইদেউ আহি গ'ল আৰু আহি পোৱাৰ লগে লগে ভাইকে তাইৰ পৰা পইচা লৈ হিচাপ কৰাত লাগিছে। তাই মানে নাচি পেলাই পোৱা পইচা শৰাইত মানুহবিলাকে দিয়ে যে পইচা নাচনীকেইজনীয়ে ভগাই লয়। তো তাইৰ ভাগত মানে কিমান পৰিলে ভাইকে হিচাপ কৰিছে, মানে সিও ল'ব আৰু ভাগ অলপ তাৰ পৰা, সেইকাৰণে 260 এতিয়া তোক কেইটকা ভাগত পৰিব তা? বেটি জেং পিঠা এটা খাই 280 টকা ভাগত কেইটকা পাবি? তোক কোনে ক'লে এটা চোন? এতিয়া মই বাৰ ঘৰৰ পৰা ওলাই আহিলোঁ বিহু খাই মেলি। ভাবিছোঁ আজি ভ্লগটো ইমানতে এণ্ড কৰোঁ, যিহেতু এতিয়া ইভিনিং হ'লে আৰু আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাব ট্ৰাই কৰিছোঁ। গম পাইছোঁ মই ভালদৰে ভ্লগ কৰিব পৰা নাই, বাট হ'লেও ট্ৰাই কৰিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল লাগিলেও বেয়া লাগিলেও জনাব। আৰু এতিয়ালৈ যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।